সকলোকে পুনৰ এটা ভিডিঅ'লৈ মই নিয়াৰ স্বাগতম জনাইছোঁ। বাইক লোৱাৰ পিছতে আজি ফাৰ্ষ্ট টাইম এটা শ্বৰ্ট ৰাইডত ওলাই আছোঁ। বহুত দিন হ'ল মানে কামৰ কাৰণে ডিউটিৰ কাৰণে যাব পৰা নাই, তো ৰিভিউ ভিডিঅ' বনাব পৰা নাই। মোৰ 2300 চলিলে বৰ্তমান। শ্বৰ্ট ৰাইড লৈ আছোঁ। বেছি দূৰ নহয়, কিমান আৰু 150, 300 কিলোমিটাৰমান হ'ব। আৰু উইণ্ডশ্বিল্ডটো ওপৰলৈ কৰিলোঁ। এতিয়া উইণ্ড'জ আহিব নালাগে, মোৰ হেলমেটৰ ওপৰত লাগে, ইমান ইফেক্টিভ নহয়। ওপৰত উঠাই দিলোঁ, মানে উইণ্ডশ্বিল্ড এক্সটেণ্ডাৰত লগালোঁ কাৰ্বন ৰেচিঙৰ পৰা, খুলি কিনে চলাম বুলি ভাবিছোঁ। এয়া কিবা হ'ল নেকি ফোনত ভাই? চিয়াৰ টোল গেট পাৰ হ'লোঁ। ডিমৌ ব্ৰিজ হয়, 6 লেন, মাজতটো 10টা চল্লিছ হ'ল। আমি 10:15 মানত ওলাইছোঁ ঘৰৰ পৰা। ডাইৰেক্ট উমৰাংচু যাম, কিমান দেৰি হয় চাম। মোৰ ৰাইট চাইডে ধুনীয়া চাহপাত বাগান আছে। ৰ'ব ইচ্ছা গৈছে, কিন্তু টাইম নাই, বহুত দেৰিকৈ ওলালোঁ। 10:50 হৈছে, ইয়াতে 11টা বাজি গ'লগৈ। উমৰাংচু ৰিটাৰ্ণ হ'ব লাগিব। কি হয়? বাৰ বজা পাইছে। আমি আগত ব্ৰেকফাষ্ট কৰোঁ ক'ৰবাত। 12 বজা পাইছে। টাইম লাগিব। এইখনতে শুনি কিমান খাওঁ ইয়াতে। এইখিনি কঠীয়াতলি নহয় জানো? কঠীয়াতলি নহয় জানো এইখিনি? আচ্ছা, কঠীয়াতলি আগত এইখিনিত ধুনীয়া। পাহাৰটো ভাল লাগে, তাকে ধুনীয়া। বাৰদলি মেলা ইয়াতে হয়। 11:20 খাওঁতে মেলোতে এই দুটামান আহি আছে, সিহঁতৰ কাৰণে ৰৈ আছোঁ। ৰিণ্টু আৰু মই আহি আছোঁ। আগত যদি মোৰ ব্লগটো চাইছে তেতিয়াহ'লে গম পাব ৰিণ্টু কোন হয়। ৰিণ্টুৰ মোৰ লগৰ হয়, একেলগে ৰাইড কৰোঁ। তাৰ SZ এখন আছে, তাকে লাডাখ যোৱাৰ প্লেনিং কৰি আছোঁ জুলাই মাহত। কি হয় চাওঁ। বাইকখন চলাই স্মুথ লাগিছে, ধুনীয়া, বহুত কমফৰ্টেবল। এনি নিয়ৰ আচ্ছা আচ্ছা। ঘৰ ক'ত হয়? ইয়াতে ন? আমি গৈ আছোঁ ইয়াৰ পেট্ৰলৰ পাম্পটো পাৰ হৈ কিনে আমাৰ ব্লগাৰ ভাই দুজন আছে, ইমান ধুনীয়াকৈ গাড়ী লৈ ওলাইছে। কাৰণ মানে ভিডিঅ' ল'বলৈ তো দাদা বাইকখন আমি দেখাই আছোঁ। কিমান চান্দৰ গাড়ী। আপোনালোকে দুজন থাকা এইটোত না? দুজন আহিছোঁ। উমৰাংচু গৈ আছোঁ। আমাৰ অসমখন কিমান ধুনীয়া দেখাবৰ কাৰণে বাহিৰৰ মানুহক ময়ে কৰিম আৰু তাক এৰি কিনে আহিছোঁ। জাষ্ট 12টা বাজিলে। এতিয়া লংকা সোমাম আৰু। সোমাইছোঁ ৱেষ্ট কাৰ্বি আলং। এইখিনিতে গ্ৰেট আছে। মোৰ যিটো ৱাটাৰফল আছে সেইটো সিটো চাইডে পায় পকা। এফালে গ'লে পকা পায়, এফালে গ'লে পানী মৌ। ছেম এটাই ৱাটাৰফল নহয়, নদীখন আৰু। শ্বিলং পাইগৈ। শিলচৰো যাব পাৰি, শ্বিলঙো যাব পাৰি। গাইছ ভাইব চাওক, কি ধুনীয়া। বহুত ধুনীয়া লাগিছে। ইয়াত মই 3 বছৰ পিছত আহি আছোঁ। 3 বছৰ আগত আহিছিলোঁ, এক্সপালছখন লৈ আহিছিলোঁ। ৱেলকাম টু ডিমা হাছাও ড্ৰুইং। কপিলি ৰিভাৰ নে কলং ৰিভাৰ?
ওয়েলকাম টু ডিমা হাছাও এইটো লিখা আছে ওয়েলকাম টু ডিমা হাছাও ডিমা হাছাওত সোমালোঁ চলো কি ধুনীয়া ৰাস্তা চাওক যদি ডিমা হাছাও কি আছিলে উমৰাংচুলৈকে যদি এনেকুৱা ৰাস্তা বহুত বঢ়িয়া লাগিব কিন্তু উমৰাংচুলৈকে এনেকুৱা ৰাস্তা নহয় আগৰ মাজত পাহাৰ ৰাস্তা পাম আৰু বালিৰ ৰাস্তা পাম পাইছোঁ মই আগত এতিয়া নাজানো বনালে নাই বঢ়িয়া নাজানো মাতটো চাগে খেকা 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 মাত আহিব বতাহত চাউণ্ডত বতাহটো পাব নালাগে মই ইঞ্চুৰেঞ্চটো ওখ কৰি দিছোঁ তথাপিও বালি আছিল গম পাইছোঁ মই স্লিপ মাৰিব বুলি মই বালি নাই বুলি ভাবিছিলোঁ সেই এনেকুৱা হ'ব বুলি ভাবিছিলোঁ বালি আছিলে বালি দি লৈ গ'লোঁ মানে শ্লিপ মাৰি ডিছবেলেঞ্চ হৈ গৈছেগৈ যদি এক্সপালছত হ'লে হয় ডিছবেলেঞ্চ নহ'লে হয় এক্সপালছত মোৰ মটৰ কোচ টায়াৰ লগোৱা আছে এইখন মটৰ কোচ টায়াৰ নহয় ৰোড টায়াৰ ৰোড 70-30 বহুত দিন পিছত আহিছোঁ কি পৰিৱেশ ইয়াৰ ভিতৰতে মোৰ বাইক চলাব মন গৈছে এক্সপালছখন লৈ কিনে অফ ৰোডিং হয় 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 ৰাস্তা বাইক ভিউ কম্বিনেশ্যন ওই স্পীড ব্ৰেকাৰ কাৰণে মাথাটো বেয়া কৰে মাজে মাজে বাকী চব ঠিকেই আছে তাতে পাইছোঁ মানে পানীও পাম আৰু কিন্তু ইয়াতে নৰওঁ ডাইৰেক্ট যাব লাগিব উমৰাংচু লাগিলে ঘূৰি আহিম চুই আহিম তথাপি গৈ আছোঁ অহা মাহ বহুত দেৰি হ'ল আজি এইটো হৈছে পানীমৌ অ' ভিউ বা দূৰ আছে আমাৰতো আইডিয়া তাৰে আছিলে দেৰি হ'ল নাই আমাৰ তথাপি চাওঁ কিমান দূৰ যাব পাৰোঁ এইটো কিবা আৰ্ট লগা নাই নে অভাৰটেক কৰিব চাই আছে ক'ত যদি উমৰাংচু আহিম বুলি ভাবি আছে তেতিয়াহ'লে নিশ্চয় আহিব পাৰে বহুত ধুনীয়া ৰাস্তা আগতে মই যেতিয়া আহিছিলোঁ এক্সপালছ হৈ কিনে বহুত ধূলি ৰাস্তা আছিলে একদম পাথৰ ৰাস্তা আছিলে এতিয়া বিন্দাছ আহিব পাৰে এক্সপ্ল'ৰ কৰিব পাৰে বহুত ধুনীয়া ৰাস্তা বহুত ধুনীয়া হৈ গ'লগৈ আৰু উমৰাংচুখনটো ক'বই নালাগে বহুত ধুনীয়া বহুত ওৱান অফ মাই ফেভাৰেট প্লেচ মানে লেক আছে ৱাটাৰফল আছে আৰু ধুনীয়া ভিউ আছে ভিউ পইণ্ট আছে এইটো হৈছে ভিউ চবফালে যিফালে চাওঁ এইফালে ভিউ উমৰাংচু সোমাম আৰু সোমোৱাৰ আগতে উমৰাংচু ভিউটো চাই লওক পাহাৰ আগত আহিছোঁ ইমান ৰাস্তা ভাল নাছিলে ইয়াৰ পূৰা বালি বোকা আছিলে এইটো চিমেণ্ট ফেক্টৰী হয় নাইচ কিয়া নাজাৰা হে বৰষুণ পৰি যোৱাৰ পিছত এই যিটো ডাৱৰটো যে ঘূৰি থাকে যে কেনেকুৱা লাগিব দেখি ডাৱৰটো ডাৱৰ দিয়া হৈ থাকিলে এই ফুলজোপা চোৱা না ফুল কি চোৱা না কি ধুনীয়া লাগিছে মই ফাৰ্ষ্ট টাইম দেখিছোঁ এইটো এনেকুৱা ফুল নীলা নীলা ফুলিছে পূৰা কিন্তু এইযোৰ ছজনা নহয় জানো হে হে ছজনা নহয় জানো এজোপা নহয় অঁ আচ্ছা ছজনা নহয় কিন্তু নীলা নীলা ফুল ফুলিছে हाँ ओ बढ़िया चलो निकलो সৰু এখন টাউন
উমৰাংচু ইয়াৰ আগৰবাৰ নহ'লে এইখন হোটেলতে ভাত খাইছিলোঁ এচি মে খায়া থা হা বঢ়িয়া কি পৰিৱেশ উমৰাংচু অলপ আগতে ভিউ পইণ্ট পামগৈ তাৰপৰা ধুনীয়াকৈ ভিডিঅ' এটা ল'ম পাই গ'লোঁ সেই লাষ্ট টাইম আহোঁতে ইয়ালৈকে আহিছিলোঁ ইয়াৰ পৰাই ভিউ পইণ্টটো এনজয় কৰিছিলোঁ সেইটো হৈছে ভিউ পইণ্ট এইখন উমৰাংচু চহৰখন আৰু এইটো হৈছে ভিউ পইণ্ট নাইচ এইফালে বাইকখন থলোঁ ইয়াতে পাবনে নাপায় বা আহি বহুত মাটি এনেই আছে নে ই খেতি কৰা মাটি আছে বোলে ইয়াতে এতিয়া আহি পালোঁ ইণ্টুহঁতে এতিয়া আহি পাইছে কেনে ইণ্টু কেনেকুৱা বাইকখন আৰু এইটো হৈছে ভিউ পইণ্ট চালোঁ মই ব্লগিং কৰোঁতে অনলি গ্ৰুপত ব্লগিং কৰিছোঁ কেমেৰাত কৰা নাছিলোঁ মানে মোবাইলত কৰা নাছিলোঁ এতিয়া মোবাইলত কৰি আছোঁ এতিয়া ৰিটাৰ্ণ হ'ম গ'ল্ড ফিল্ডত গৈ কিনে এইটো ইলেক্ট্ৰতে সেইটো ক'লোঁ ইলেক্ট্ৰতে সেইটো কথাটো ক'লোঁ কিন্তু এটা বস্তু বেয়া লাগিলে কি চাওক ইয়াতে কচৰা পেলাইছে সেইটো বস্তুটো বেয়া লাগিলে আৰু নাইচ বহুত ধুনীয়া হয় ভিউ পইণ্টটো তাৰপিছতে গল্ফ ফিল্ডত যাম আৰু গল্ফ ফিল্ডত গৈ তাতে অকণ ভিউ এনজয় কৰি তাতে ব্লগটো সামৰিম এতিয়া যাম গল্ফ ফিল্ডত ৰেডি এফালে আহিছোঁ ইয়াতো পাইছোঁহি গছজোপা সেইটো লেগটো গৈ আছোঁ বঢ়িয়া লাগি আছে না ফেলকন ফেষ্টিভেল ইয়াতে হয় বাইক 50 পাৰ পাৰ্চন 20 এইফালে ক'ত নাইচ বঢ়িয়া এইটো ৰিজৰ্ট হয় চাগে হা কি মানে বাইক যাব নিদিয়া চাগে খোজকাঢ়ি যাব লাগিব নেকি যাব লাগিব মই ইয়াতে ঘূৰিব আহিছোঁ খোজকাঢ়ি যাব লাগিব বাইক যাব নিদিয়া হ'ল নেকি আজিকালি হা কি কোৱা তে এনেই ইমান দূৰ আহি কি আছে ইফালে যাম বোলে সিটো ৰাস্তা দি অঁ হা আৰু সিফালে আছেতো ৰাস্তা এইফালে যাওঁ সেইফালে বাইক নিব নিদিয়ে যেতিয়া চাগে পানী হোৱাৰ কাৰণে বন্ধ কৰি দিছে নেকি আগত পানীটো কম আছিলে এতিয়া ইয়াতে অলপ বাইক চলাই ঘূৰিম কেম্পিঙো কৰিব পাৰি ইয়াতে অকণমান ঘূৰোঁ ইয়াতে বাইক লৈ
পিকনিকে খাব লাগে ইয়াতে আহি বনাই মেলি পানী মানে ইয়ালৈকে হয় চাগে নাইচ ভাল লাগিলে পিকনিক খাব পাৰি ইয়াতে পিকনিক খালে আৰু ভাল লাগিব ধৰিছে কোনখিনিত ইয়াতে পালোঁ আহি আপোনালোকে ফচি গ'লগৈ তাতে so sad কিন্তু এটা উপবাৰ ভিউ চাওক ড্ৰোন শ্বট দি এটা উমৰাংচু গল্ফিল্ড পালোঁ এইফালে বাইক পাৰ্ক কৰিলোঁ এইফালে বাইক ৰাখিলোঁ এটা ধুনীয়াকৈ ভিউটো এনজয় কৰি আছোঁ বহুত মানুহ আছে চবফালেদি মানুহ ইয়াতে অকল এইখিনি নহয় সেইটো চাইডেদিও আছে সেইটো চাইডে আছে বহুত ডাঙৰ এটা এৰিয়া হয় বহুত ডাঙৰ এটা এৰিয়া হয় ইয়াতে এখন ফেষ্টিভেল হৈছিলে এইফালে বটিং হৈ আছে হয় 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 ওপৰতে উৰি থকা নিচিনা লাগে নাই চলাব ইচ্ছা আছে উঠিব ইচ্ছা নাই এখন কিন্তু এখন চলাব ইচ্ছা আছে উঠিব নহয় You're nothing but an ex, expired, exit from my life. An ex, expired, exit from my life. I thought your love, I thought your heart was poison from the start. An ex, expired, exit from my life. Bye bye. I don't miss your mind tricks or your lies. I don't miss when you're gone every night. I'm done being chained, done with your games, done being played for your entertainment. I'm not yours, 'cause you're nothing but an ex, expired, exit from my life. An ex, expired, exit from my life. I thought your love, I thought your heart was poison from the start. An ex, expired, exit from my life. Bye bye. Don't remind me how you feel in every way. Don't remind me of all the BS you could say. I'm done being chained, done with your games, done being played for your entertainment. I'm not yours, 'cause you're nothing but an ex, expired, exit from my life. An ex, expired, exit from my life. I thought your love, I thought your heart was poison from the start. An ex, expired, exit from my life. Bye bye. এতিয়া ইয়াৰ পৰা ওলাম ইয়াতে চালোঁ অলপ এনজয় কৰিলোঁ এতিয়া ইয়াৰ পৰা ওলাই আহিছোঁ ঘৰলৈকে যাম আৰু ভিডিঅ'টো বেছি দেৰি নকৰি ইমানতে সমাপ্ত কৰিম
বহুত এনজয় কৰিলোঁ, ভাল লাগিলে। ইমান ভিডিঅ' লোৱা নাই আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আছোঁ। নেক্সট এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ লগ পাম। বাই বাই। আৰু মোৰ গাড়ী চলিলে বৰ্তমান কিয় দেখুৱা নাই? 24/7 অলমষ্ট 150 কিমান 23 চলিছিলে। কিন্তু ইয়ালৈকে 177 তাৰপৰা চলিছে 177, এতিয়া আকৌ ৰিটাৰ্ণো 177